নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে বিভিন্ন খেলৰ নাম আৰু খেলুৱৈ সংখ্যা বিষয়ে জনোৱা হওক। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 1 নম্বৰ, ক্ৰিকেট খেলত কিমানজন খেলুৱৈ থাকে? ক 11 জন, খ 12 জন, গ 10 জন আৰু ঘ 9 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 11 জন। 2 নম্বৰ, আইচ হকীত কিমানজন খেলুৱৈ থাকে? ক 5 জন, খ 6 জন, গ 7 জন, ঘ 8 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 6 জন। 3 নম্বৰ, IPL-ত কিমানজন খেলুৱৈ থাকে? ক 13 জন, খ 12 জন, গ 11 জন, ঘ 8 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 11 জন। এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে? ক 7 জন, খ 12 জন, গ 15 জন আৰু ঘ 8 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 7 জন। 5 নম্বৰ প্ৰশ্নটো হৈছে ভলীবলত কিমানজন খেলুৱৈ থাকে? ক 3 জন, খ 4 জন, গ 5 জন আৰু ঘ 6 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ 6 জন। ইয়াৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ, দবাত কেইজন খেলুৱৈ থাকে? ক 1 জন, খ 2 জন, গ 6 জন আৰু ঘ 12 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 2 জন। পিছৰ প্ৰশ্নটো মল্লযুঁজত কিমানজন খেলুৱৈ থাকে? ক 1 জন, খ 5 জন, গ 7 জন, ঘ 2 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ 2 জন। পিছৰ প্ৰশ্নটো লন টেনিছত কিমানজন খেলুৱৈ থাকে? ক 1 জন বা 2 জন, খ 2 জন বা 3 জন, গ 3 জন বা 4 জন, ঘ 4 জন বা 5 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 1 জন বা 2 জন। ইয়াৰ পিছৰ প্ৰশ্নটো খ' খ' খেলত কিমানজন খেলুৱৈ থাকে? ক 11 জন, খ 12 জন, গ 10 জন, ঘ 9 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ 9 জন। ইয়াৰ পিছৰ প্ৰশ্নটো 10 নম্বৰ, নেটবল খেল এখনত কিমানজন খেলুৱৈ থাকে? ক 7 জন, খ 15 জন, গ 10 জন, ঘ 20 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 7 জন। ইয়াৰ পিছৰ প্ৰশ্নটো লেম লেগত কিমানজন খেলুৱৈ থাকে? ক 24 জন, খ 18 জন, গ 2 জন, ঘ বহুত জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ বহুজন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জিমনাষ্টিকছত কিমানজন খেলুৱৈ থাকে? ক 7 জন, খ 8 জন, গ 10 জন, ঘ 13 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 7 জন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পাৱাৰ প্লেট খেলত কিমানজন খেলুৱৈ থাকে? ক 1 জন, খ 5 জন, গ 8 জন, ঘ 2 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ 2 জন। পিছৰ প্ৰশ্নটো ছুপাৰ অভাৰত কিমানজন খেলুৱৈ থাকে? ক 3 জন, খ 5 জন, গ 7 জন, ঘ 9 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 3 জন। পিছৰ প্ৰশ্নটো গল্ফত কিমানজন খেলুৱৈ থাকে? ক 2 জন, খ 4 জন, গ 6 জন, ঘ 8 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 4 জন। পিছৰ প্ৰশ্নটো বক্সিং খেলত কিমানজন খেলুৱৈ থাকে? ক 3 জন, খ 4 জন, গ 2 জন, ঘ 6 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 2 জন। পিছৰ প্ৰশ্নটো
ৰাগবী ফুটবলত কিমানজন খেলুৱৈ থাকে? ক 10জন, খ 15জন, গ 20জন, ঘ 25জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 15জন। পিছৰ প্ৰশ্নটো, ৰিলে ৰেচত কিমানজন খেলুৱৈ থাকে? ক 5জন, খ 4জন, গ 2জন, ঘ 8জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 4জন। পিছৰ প্ৰশ্নটো, টেনিছত কিমানজন খেলুৱৈ থাকে? উত্তৰ, এজন বা দুজন। পিছৰ প্ৰশ্নটো, হেণ্ডবলত কিমানজন খেলুৱৈ থাকে? ক 4জন, খ 8জন, গ 3জন, ঘ 6জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ 6জন। ধন্যবাদ।